প্ৰেম এবাৰ পুলিচ বাইদেউ গভীৰ প্ৰেম এগৰাকী মহিলা আৰক্ষী বাইদেউ স্বামীও আছে সন্তানো আছে কিন্তু দূৰণিত আছে ওচৰত নাই পিছে পুলিচ বাইদেউক কোনে পায় পুলিচ বাইদেউ অকলে থাকিব নোৱাৰে অকলে থাকিলে কি কৰো কি নকৰো লাগে স্বামীয়ে কেতিয়াবা তোমাৰ ৰুমত যাম বুলি কয় আৰক্ষী বাইদেৱে আকৌ অহাটো বেয়া পায় আপুনি হয়তো ভাবিছে এইবোৰ কি শুনিছো ৰব ঘটনা পোনপ্ৰথমে ৰিলছ যোগে আৰম্ভ কৰো বিছনাও পাৰি দিব নালাগে এনেকৈ কাম হৈ যাব পদুলিও খাৰি দিব নালাগে এইদৰে চলি যাব আপুনি হয়তো ভাবিছে এওঁ কোন ৰব আমি চিনাকি কৰাই দিছো এওঁ এগৰাকী মহিলা আৰক্ষী এইদৰে দিনটো ৰিলছ বনোৱাত ব্যস্ত থাকে এওঁ কামৰ প্ৰতি আগ্ৰহ অতি কম থানাৰ ভিতৰতো ৰিলছ বনায় এবাৰ আৰক্ষীৰ খাকী পোছাকত দাগ লগালে এগৰাকী মৰিয়নি থানাৰ নিয়োজিত মহিলা আৰক্ষী বাইদেৱে পুলিচ বাইদেউ ভাড়া ৰুমত অকলে থাকে মাজে সময়ে আকৌ বাবলু বৰ্মনে টপক টপক খাবলৈ আহে পিছে আপুনি হয়তো ভাবিছে কোন এই বাবলু ৰব আমি চিনাকি কৰাই দিছো দেখিলেই নহয় গাভৰু ছোৱালী ঘূৰি ঘূৰি চোৱাৰ সময় বোলে এওঁৰ এইদৰে বাবলু আৰু আৰক্ষী বাইদেউ ৰিয়েল লাইফতো হিৰো ৰিয়েল লাইফতো হিৰো পিছে হিৰো হ'ব নোৱাৰিলে এইদৰে বাবলু আৰু পুলিচ বাইদেউ দুয়োকে হাতে লুতে ধৰিলে তাৰপিছত দৃশ্য এয়া এগৰাকী মহিলা আৰক্ষী আৰু এইজন 29 নং অসম আৰক্ষী বেটেলিয়ান বাবলু বৰ্মন এগৰাকী জোৱানক মৰিয়নি 7 নং ৱাৰ্ডত থকা মহিলা আৰক্ষী ৰুমৰ কোঠাৰ ভিতৰতে নিশা স্বামীয়ে দুয়োটাকে হাতে লুতে ধৰিলে তাৰপিছত দুয়োটাৰে পিঠিত উকিল পৰিলে স্বামীয়ে হাতে লুতে ধৰি উত্তম মাধ্যম দি ৰুমৰ কোঠাৰ পৰা মৰিয়নি থানালৈ 29 নং অসম আৰক্ষী বেটেলিয়ান বাবলু বৰ্মনক চুচুৰাই লৈ যায় মহিলা আৰক্ষী বাইদেউৰ স্বামীৰ অভিযোগ 9 বছৰীয়া বৈবাহিক জীৱনত চাকৰি পোৱাৰ পাছতে হঠাৎ সলনি হৈছে বাইদেউ তেওঁলোকৰ আছিল 7 বছৰীয়া সন্তান যদিও চাকৰি পোৱাৰ পিছতো বাইদেউৰ মন সলনি হ'ব ধৰে শুনক বাইদেউৰ স্বামীৰ মন্তব্য এই ঘটনাটো মানে মই বিয়া পাতিছিলো আজি 7 বছৰমান হৈছে মোৰ পোৱালি এটা আছে 6 বছৰীয়া তাৰপিছত মোৰ মাইকী মানুহ চাকৰি কৰে যোৱা মৰিয়নিত আছে বৰ্তমান চাকৰি কৰা আজি 4 বছৰমান হৈছে তাৰপিছত ঘৰলৈও নাহে আজি তাক যোৱাটোত আহি মেলি আছিলোতে ৰুমত মানে ধৰিলোঁ মানে তেওঁ কিহত চাকৰি কৰে পুলিচত কোন থানাত আছে এতিয়া যোৰহাট মৰিয়নি থানাত কৰ্মৰত হৈ আছে মই যোৰহাট আজি 2-3 মাহমান হৈছে মানে ইয়ালৈ অহা ইনষ্টাগ্ৰামত দৈনিক নতুন নতুন ভিডিঅ' সদায় আপলোড কৰে কিন্তু সন্তানৰ হ'বলৈ ইচ্ছা নকৰে আনকি স্বামী আৰু সন্তান ৰুমলৈ লগ ধৰিবলৈ আহিলে বেয়া পায় বাইদেৱে তাৰপিছত এইবোৰ ঘটনাত সন্দেহ উপজিল স্বামীৰ মনত তাৰপিছত উপস্থিত হ'লগৈ বাইদেউৰ ৰুমত তাৰপিছত নিশা আৰক্ষীৰ সৈতে ৰুমত একেলগে হাতে লুতে ধৰে মৰিয়নি থানাৰ বাইদেউৰ স্বামীয়ে দুয়ো আৰক্ষীৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা হাতত ল'ব নিউজ ডেস্ক ৰিপৰ্ট প্ৰতিবিম্ব লাইভ